বাপেৰে মাৰিলে নেকি? নে মায়েৰে গালি দিলে? আৰে ভাই কি হ'ল? কিয় ইমান চিন্তা কৰি আছ? একো হোৱা নাই অ'। দেখাই পাই আছো তই কিবা কথা চিন্তা কৰি আছ, হ'লেও মিছা কয় একো হোৱা নাই বুলি। অন্তত মোকতো ক, মই কি তোৰ বন্ধু নহয় নেকি? মোক তই বন্ধু বুলি নাভাবই আৰু ক'তনো কবি মোক। বিপদৰ সময়ত বন্ধুহে কামত আহে দেই ভাই। তোমাৰ যিকোনো প্ৰব্লেম মোক ক'ব পাৰ, মই আছোতো। বাপেৰে মাৰিলে নেকি? নে মায়েৰে গালি দিলে? নহয় অ'। তাৰমানে মোক 5,000 টকা লাগিছিলে অ'। একদম এমাৰ্জেঞ্চি আছিল। হেল্ল'। হেল্ল' মা, মই গৈ আছোঁ। নাই এতিয়াই গৈ পাম। ভাই মায়ে ইমাৰ্জেঞ্চি মাতিছে হা, মই গৈ আহোঁ। টকাৰ কথা অলপ ক'বহে পালোঁ, পলালে। চালা বন্ধুক হেল্প কৰে বোলে, ডাইলগ। এনেকা বন্ধুৱে সহায় কৰিব, থাকাতকৈ নাথাকাই ভাল। আপোনালোকৰ যদি এনেকা বন্ধু আছে নহয়, আজিয়ে বাদ দিয়ক। কাম নাই এনেকা বন্ধু, ৰাখাতকৈ নাৰাখাই ভাল।